Hello guys, পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আকৌ এটা ধামাকা ভিডিঅ' লৈ তো আজি মানে হ'বলৈ গৈ আছে একদম ধামাকা ভিডিঅ' তো আপোনালোকে থাম্বনেইলখন চাই আছে কাৰণে একদম গম পাই আছে কেনেকুৱা ভিডিঅ' হ'বলৈ গৈ আছে তো একদম ভিডিঅ'টো চাই থাকক একদম বস্তু পাতিবিলাক চব মানে যোগাৰ কৰি লওঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া লৈ ল'লোঁ একদম কটাৰীখন লৈ লৈছোঁ আৰু এতিয়া যাম একদম বাৰীলৈ আৰু আজি বতৰটো চাই গম পাইছে একদম বতৰটো পুৰা ৰ'দ হৈ আছে এতিয়া অকণমান মানে হেমেকা কৰিছে মই ভিডিঅ' বনোৱাৰ কাৰণে একদম মানে গৰমটো পুৰা গৰম হৈ আছে আজি মানে টেঙা দি ভাল নালাগিব আজি টেঙাটো খাই ভাল লাগিব সেইটো কাৰণে একদম ছিঙি আনিলোঁ আনাৰসটা ছিঙি আনিলোঁ মানে মাটি কঁঠাল এইটো মাটি কঁঠাল বুলি কোৱা হয় আনাৰস বুলি কোৱা হয় তো মানে ইয়াক আজি একদম পুৰা একদম জ্বালা দি একদম ভালছে খাম মানে একদম চাই থাকক ভিডিঅ'টো এইফালে দেখি আছে একদম আনাৰস একদম ধুনীয়া আছে গুচাই গৈ ল'লোঁ আৰু এইফালে দেখি আছে নিমখ আনি ল'লোঁ আৰু এইফালে আছে একদম জলকীয়া একদম এক বটল লৈ ল'লোঁ মানে আজি মানে কি হৈছে কথাটো গছত যোনখিনি মানে পকা জলকীয়া খতম কৰি দিছোঁ এতিয়া মানে বটলত ভৰাই থোৱা জলকীয়া উলিয়াই আনিছোঁ মানে যিহেতু ৰ'দটো বেছিকৈ দিছে সেইটো কাৰণে মানে একদম খাওঁ লাগি আছে মুখৰ পানী পৰি আছে ৰ'ব একদম মানে সোনকালে কাটি কৰি লওঁ আৰু খাই আছোঁ ৰ'ব দেখাই আছোঁ আপোনালোকক একদম চাই থাকক ভিডিঅ'টো একদম শেষলৈকে ফাইনেলি কুটি গৈ হৈ গ'ল একদম জলকীয়া সানি ল'লোঁ ইয়াত আৰু অলপ জলকীয়া দি লওঁ একদম বটলৰ আদি জলকীয়া দি দিছোঁ আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো এতিয়া দেখি পানি মই মানে কাটি থাকোঁতে একদম লেল্টি পৰি আছিলে তো ফাইনেলি একদম হৈ গ'ল মানে কুটি কৰি যিহেতু হৈ গ'ল এইটো একদম হাতটো পূৰা ৰঙা হৈ আছে একদম মানে ইয়াৰ আগত যোনটো আম খোৱা এটা ভিডিঅ' বনাইছিলোঁ সেইটো ভিডিঅ'ত মানে একদম পূৰা হাতেৰে পূৰা মানে খচকি একদম জলকীয়া পিটিকিছিলোঁ তো সেইটো কাৰণে মানে একদম ৰাতি মানে একদম এনেকুৱা পুৰিছে মানে সেইটো কাৰণে আজি একদম এই সানি কৰি মানে ধুই লওঁ হাতটো ধুই গৈ তাৰপিছত খাই আছোঁগৈ মানে সুন্দৰকৈ ফাইনেলি দেখি আছে একদম জলকীয়া আনাৰস আৰু আপোনাৰ জলকীয়া একদম পূৰা বনাই থোৱা হৈ গ'ল নিমখ অলপ দি লওঁ টেষ্টটো কৰি চাওঁ মানে কেনেকুৱা হৈছে বঢ়িয়া হৈছে একদম মজা লাগিছে মানে খাবলৈ একদম চাখাচ মানে কথাটো কি হ'ল এই জলকীয়াটো যোনটো মানে জলকীয়াটো গেলাই থোৱা আছে যেন মানে বটলত সোমাই গেলাই থোৱা আছে গেলাই থোৱাৰ কাৰণে একদম বেলেগ এটা সোৱাদ লাগিছে মানে আচাৰ নিচিনা হৈছে মানে জলকীয়াটো আৰু পুৰণটোতো তামাম দিছে একদম মেম জলকীয়া আচাৰ হয় আপোনালোকো আহিব কেতিয়াবা আৰু কমেণ্ট ছাবস্ক্ৰাইব একদম কৰি দিব সুন্দৰকৈ আপোনালোকৰ মৰম অকণমান পালে ভাল লাগিব সদায় ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ' পাই থাকিব গোটেই সদায় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মোৰ ভিডিঅ'বিলাক চাই থাকিবলৈ তামাম পুৰণ দিছে একদম ফাইনেলি আৰু অলপ আছেগৈ
মানে কথাটো কি হয় যেতিয়া ইয়াত জলকীয়া ভাঙোঁ আপোনালোকৰ মানে ভিডিঅ'টো বনোৱা জোচতে মানে জলকীয়াবোৰ ভাঙি দিওঁ আৰু পিছতহে গম পাওঁ যেন পাছত মানে খাই বৈ হ'লত আঙুলিবিলাক এনেকুৱা পোৱন দিয়ে তেতিয়াহে গম পাওঁ যেন এনেকৈ ভঙাৰ কাৰণে আজি এইটো অৱস্থা হৈছে আৰু ভিডিঅ'বিলাক চাই ভাল পালে আপোনালোকে মৰম অকণমান কৰি দিব মৰম অকণমাননো কি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব আৰু কিবা এটা লিখি দিব ভাল লাগিছে বুলি আৰু তেতিয়া মানে এনেকৈ জলকীয়া পোন খাবলৈ বেয়া নালাগে আৰু আপোনালোকৰ মৰমবিলাক পাই থাকিলে নে কি কয় বাৰু মিছা ক'লে কিবা হ'ব হয়নে নহয় মই জানিছোঁ এতিয়া কেনেকুৱা পৰিছে ফাইনেলি দেখি আছে লগা হ'ব হৈছে মানে এইবিলাক বাকলি হয় ইয়াৰ যোনটো মালটো মানে মাল মানে বুলি কয় মাল আকৌ হেৰি ছোৱালী মাল নহয় এই মানে যোনটো ইয়াৰ ভিতৰ মালখিনি মানে এই মালে কৈ পাইছোঁ একদম মানে জলকীয়াৰ ভিতৰ যোনখিনি মানে গুটিখিনি মানে ইয়াত মানে চব হেৰি ওলাই গ'ল সেইটো কাৰণে মানে পোৱনটো বেছি দিছে এইবিলাক জলকীয়া মানে ছালটোহে আছে আকৌ ইয়াত ফাইনেলি খতম কৰি দিলোঁ তো ফাইনেলি একদম খাই বৈ একদম খতম কৰি দিলোঁ আৰু ভিডিঅ'টো ভাল লাগিলে যে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু ছাবস্ক্ৰাইবৰ ছাইডত থকা বেল আইকনটো একদম দবাই মানে অল নটিফিকেশ্যন অন কৰি থ'ব যাতে মোৰ একদম আকৌ নতুন ভিডিঅ' আহি থাকিলে আপোনালোকে চাবলৈ পাই থাকে তো আজিলৈ বাই বাই